friends, welcome back to my new video. আজি মই চেনেলটোলৈ আকবাৰ আহিলো কাৰণ আৰু এখন নতুন প্ৰগ্ৰাম পাইছো। এই প্ৰগ্ৰামখনৰ ভিডিঅ'বিলাক আপোনালোকক দেখুৱাম বুলি আহিলো আৰু এতিয়া এই সাউন্ড বিলাক লৈ যোৱা হ'ব প্ৰগ্ৰামলৈ। এই কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এটা কথা জনাও, আপোনালোকে যদি সাউন্ডৰ প্ৰয়োজন হয় আপোনালোকৰ তেতিয়া হলে মোক কন্টাক্ট কৰিব পাৰে যদিহে ওদালগুৰি জিলাৰ হয়। আৰু মোৰ এটা আহুজাৰ বক্স আছে 200 ওয়াটৰ। কোনোবাই যদি ঘৰত গান শুনিম বুলি বা মিউজিচিয়ান হয় প্ৰগ্ৰামৰ ৰিহাৰ্সেলৰ বাবে যদি প্ৰয়োজন হৈ আছে তেতিয়া হলে মোক কন্টাক্ট কৰিব পাৰে। মই বক্সটো বিক্ৰী কৰিম। বক্সটো চলোৱা একো প্ৰব্লেম হোৱা নাই, সেই কাৰণে আপোনালোকে নিব পাৰে। আহুজাৰ হয়, টেনচন ল'ব দৰকাৰ নাই। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ থাকিল আৰু যিসকলে আগতে সাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক ধন্যবাদ যাচিলোঁ। গতিকে মোৰ ভিডিঅ'টো এতিয়া চাওক আৰু মই বক্সটো আপোনালোকক দেখুৱাইছো যেটো বিক্ৰী কৰিম। ইয়াত আহুজাৰ LX 3200 আৰু ষ্টুডিও মাষ্টাৰো আছে, এম্প্লিফায়াৰ এইবিলাক ৱাৰিং কৰি আছো আমি, ওপৰৰ মিক্সাৰ এইবিলাক। আৰু মোৰ বিক্ৰী কৰিম বুলি কোৱা বক্সটো অলপ পিছত দেখুৱাই আছো, চাই থাকক ভিডিঅ'টো। আৰু বক্সটো আপোনালোকক মই দেখুৱাইছো। ইয়াতে 200 ওয়াটৰ স্পিকাৰ লাগি আছে আহুজাৰ, আৰু এইটো হাইটো আপোনাৰ এইটো ফাইবাৰ বডিত হ'ব, আপোনালোকে ল'ব পাৰে। ইয়াত ইনবিল্ট এম্প্লিফায়াৰ হ'ব। এম্প্লিফায়াৰটো মই দেখুৱাই দিছো, আপোনালোকে টেনচন ল'ব দৰকাৰ নাই, এইটো ল'ব পাৰে ৰিহাৰ্সেল বা লাইট প্ৰগ্ৰাম মানে গান শুনাৰ বাবে, নহলে আপোনালোকে যদি কিবা মিউজিচিয়ান হয় প্ৰেক্টিস কৰাৰ বাবে ল'ব পাৰে যদি কিছে। আৰু এম্প্লিফায়াৰটো হৈছে আপোনাৰ 200 ওয়াটৰ আৰু লগতে স্পিকাৰটো 200 ওয়াটৰ পাব। ইয়াৰ লগতে এম্প্লিফায়াৰ লগত আৰু এটা 100 ওয়াটৰ স্পিকাৰ আপোনালোকে চলাব পাৰিব এক্সট্ৰাকে। সেই কাৰণে এটো ল'ব পাৰে, যদি লৈ আপোনালোকে মোক কন্টাক্ট কৰিব। 5 বছৰ হৈ গ'ল এতিয়ালৈকে, সাউন্ড কোৱালিটি ভালে আছে।